কৃষ্ণ বহু ব্যস্ততাৰ মূৰত আজি খাসজোৰত দেখি চাগৈ ৰাইজে গম পাইছে এভাগ মহান অনুষ্ঠানলৈ ওলাইছো। লগত আছে আজি মইনা বাপ জনা। এতিয়া বাপে গাড়ী চলাই আছে, অলপ দেৰিকে আপোনাৰ মইনা বাপৰ টেলেণ্ট এটা দেখিব আপোনালোকে। যে কপালত লোৱা প্ৰথম ফুটে আপোনালোকৰ স্বামী সেৱা বুজায়। এটা ফুটৰ মূল্যৰ বাবে কি হৈছিলে? বালিক সেইদিনাখনেই ৰামচন্দ্ৰই বধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰাও কপালৰ ফুটটোৰ মূল্য ৰাখি পেলাই সেইদিনাখন বালিক বধ নকৰিলে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আপোনালোকৰ ভালে। আৰু আজি ব্লগটো পুৰা ধামাকা হবলৈ গৈ আছে, কাৰণ মোৰ ড্ৰেছ দেখি গম পাইছে কলে গৈ আছো। আজি এটা বিশেষ অনুষ্ঠানলৈ গৈ আছো। ক'ত গৈ আছো আপোনালোকক পিছত একদম ভালকে জনাই আছো। আৰু মোৰ লগত আছে আজি মইনা বাপ জনা। এতিয়া বাপে গাড়ী চলাই আছে, অলপ দেৰিকে আপোনাৰ মইনা বাপৰ টেলেণ্ট এটা দেখিব আপোনালোকে। গোটেইখিনি আপোনালোকে ভিডিঅ'টো শেষৰ ফালে দেখা পাবই। তো এতিয়া বাপে অলপ কিবা ক'ব। কৃষ্ণ বহু ব্যস্ততাৰ মূৰত আজি খাসজোৰত দেখি চাগৈ ৰাইজে গম পাইছে এভাগ মহান অনুষ্ঠানলৈ ওলাইছো। 3 দিনীয়া কাৰ্যসূচী। মই আগতো সেই অনুষ্ঠানলৈ গৈছো। এইবাৰ তৃতীয় দিনৰ কাৰণে এবাৰ মোক আকৌ নিমন্ত্ৰণ দিছে। যিভাগ অনুষ্ঠানলৈ অসমৰ বচা বচা আলোচকসকল আহে, আৰু মোৰ পৰম সৌভাগ্য। বৰ্তমান এতিয়া ব্যস্ততাই হওঁ বহু বিভিন্ন কামত, তাৰ মাজদিয়ে আজি এই অনুষ্ঠান ভাগলৈ আহিছোঁ। গতিকে অনুষ্ঠানৰ কিছু অংশ মোৰ ভাতৃ দীপাঞ্জলে আপোনালোকক আগবঢ়াব, আৰু অনুষ্ঠান ভাগ চাব বুলি মই আশা ৰাখিছোঁ। কৃষ্ণ কৃষ্ণ। আজি আমি গৈ আছো মহেন্দ্ৰাই বিশেষ আজি বাখ্যাকাৰ হিচাপে গৰাকী গাঁৱত মাতিছে। তো গোটেইখিনি আপোনালোকক পিছৰ ফালে দেখাই আছো। আৰু এতিয়া আমি গৈ আছো ৰাস্তা দি চতিয়াৰ পৰা বিশ্বনাথ চাৰিআলি পাওঁ অৱস্থা। এতিয়া আমি পালো গৰাহাগী গাঁও, আৰু বিশ্বনাথ চাৰিআলিৰ নিচে কাষতে থকা গৰাহাগী গাঁৱত আজি ভাগৱত পাঠ আৰু ভাগৱত প্ৰদৰ্শনা পতা হৈছে, আৰু ইয়ালৈ আমাক নিমন্ত্ৰণ কৰা হৈছে। আৰু মোৰ লগতে থকা অক্ষয় বাপজনক ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছে। আৰু এইবাৰ 13 নম্বৰ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান পতা হৈছে। এতিয়া নামঘৰৰ মুখ্য প্ৰৱেশ দুৱাৰৰ ভিতৰেদি সোমাই আহিলো, আৰু সোমাই অহাৰ লগে লগে দেখিলো অগণন ৰাইজৰ ভিৰ।
কৃষ্ণ এতিয়া কপিৰ কৰ্দৰ্ম আৰু দেৱহতীৰ আইৰ মাজত পত্নী আৰু স্বামীৰ মাজত চলি থকা কথাৰ পৰা আমাক এতিয়া এইটোৱে বুজাব দিছে যে সৃষ্টিশীল আধাৰলৈ পাতনি মেলোঁতে প্ৰথমতে কি হৈ ল'ব লাগিব যে মনটো এক হৈ ল'ব লাগিব কেনেকৈ আয়ে বাপে হ'লে একমতি তেহে সিজিব আমাটো যদি মনটো বেলেগ হৈ থাকে সেইটো ভাৱনা আপোনালোকৰ কেতিয়াও নিসিজিব গতিকে ইয়াক বুজাব গৈছে যে এজন ঈশ্বৰ প্ৰদত্ত সন্তান পাবলৈ হ'লে পিতৃ মাতৃৰ কৰণীয় ভূমিকা কি ভগৱন্তে কিমানটা অৱতাৰ লৈও মানুহক জ্ঞান দিয়াৰ পাছতো আকৌনো দেৱহতী আই গৰ্ভত কপিল ৰূপে জন্ম ল'লেহে হয়নে কিয় কপিল প্ৰভুৱে এইকাৰণে ভগৱন্তে অৱতাৰ লৈছে যে মই আইগৰাকীক যদি ঈশ্বৰমুখী নবনাওঁ কেতিয়াও এখন ঘৰ চলিব নোৱাৰিব এই বাৰ্তা প্ৰেৰণ কৰিবলৈ কপিল প্ৰভুৱে দেৱহতীৰ গৰ্ভত জন্ম লৈ ইয়াৰ পৰা আমাক বুজাই দিলে যে বৰ্তমান যুগত কপিলৰ দৰে এজন সন্তান জন্ম দিবলৈ হ'লে আইগৰাকীৰ ভক্তি কেনেকুৱা হ'ব লাগিব আগৰ ভক্তি এতিয়া ভক্তিৰ মাজত পাৰ্থক্য আছে স্বামীজনৰ লগত মত বিনিময় কেনেধৰণৰ হ'ব লাগিব আৰু এই ভক্তিৰ আধাৰত আমাৰ ভাগৱত সংস্কৃতিয়ে আমাৰ আইসকলক বাৰুকৈ বুজাইছে ভাগৱতেও গুৰুজনে দ্বিতীয় স্কন্ধত আইসকলৰ ভিত্তিত কৰি কলম ধৰিছে ভগৱন্তে খুদ দেৱহতীৰ গৰ্ভত আহি জন্ম লৈছে এই আইসকলে যদি ঈশ্বৰমুখী নহয় কেনেকৈ ঈশ্বৰৰ সন্তান জন্ম দিব পাৰিব আৰু আজিকালি ৮০% মানুহ কি হৈছে ধন ধান টকা পইচাৰ কাৰণে কনা নাই সতী সন্তানৰ বেয়া কৰ্মৰ বাবে পিতৃ মাতৃয়ে কান্দিবলগীয়া হৈছে ভুলটো ক'ত কৰি দিছে যে পিতৃ মাতৃয়ে ল'বলগীয়া ভাগৱতৰ ভূমিকাখিনি নোলোৱাৰ কাৰণে উচ্চশিক্ষিত কৰিও আজি পিতৃ মাতৃয়ে কান্দিবলগীয়া হৈছে এই কথাটো অনুধাৱন কৰি যে কদৰ দেৱকী আয়ে গম পালে যে সাধু সংগলৈ নোযোৱালৈকে মই কি হৈ আছিলোঁ অতদিনে মই জীয়া হৈ মই মৰাৰ দৰে হৈ আছিলোঁ এইটো কাৰণে আপোনালোক আজি জীয়া মানুহ হোৱাৰ কাৰণে জীৱটো থাকিল বুলি ক'লে জীয়া মানুহ ভাগৱতে দৰ্শন দিয়া নাই যি সাধু সংগলৈ একোজ আগবঢ়াব নোৱাৰে সাধু সংগৰ জেগালৈ আহিব নোৱাৰে সেইজন আৰু মৰা আৰু জীয়াৰ মাজত পাৰ্থক্য ৰখা নাই গতিকে এই সৃষ্টিৰ পাতনিটো হৈছে গ্ৰেজুৱেশ্যন লেভেলৰ আমাৰ দিলীপ বৰুৱা বাপ আহি পাইছে খুব সুন্দৰভাৱে আপোনালোকক ক'ব মই থকাৰ কাৰণে মোক সময় কৈ গৈছোঁ যে মই সময় কৈ থৈ যাওঁ যে ভাগৱত সংস্কৃতিয়ে এগৰাকী আই স্বামীৰ ওপৰত থকাৰ ভক্তি শিকায় স্বামী ভক্তিৰ দ্বাৰা ঈশ্বৰ ভক্তি সাধন কৰিবলৈ শিকায় এই ভক্তিটো পূৰ্ণাংগ আপোনালোকে ভাগৱত নুশুনিলেও নামঘৰলৈ নাহিলেও পূৰ্ণাংগ কৰিব পাৰিব যেনেকৈ কৃষ্ণৰ ওচৰলৈ যেতিয়া গোপীসকল ঢপলিয়াই গৈছিল তেতিয়া গোপীসকলক কৃষ্ণই কি কৈছিল হে আইসকল তোমালোকে ঘৰ দুৱাৰ এৰি নিজৰ স্বামীক এৰি পেলাই মোক পাবলৈ আহিব নালাগে তোমালোকে প্ৰতিৰ শুশ্ৰূষাৰ মাধ্যমেৰে ল'ৰা ছোৱালী বিষয়ৰ মাধ্যমেৰে তোমালোকে মোক পাবা কিন্তু এই ভক্তিটো আপোনালোকে কেনেকৈ পূৰ্ণাংগ কৰিব আপোনালোকক দৰ্শন দিছে ভাগৱতে সংস্কাৰ দিছে সংস্কৃতি দিছে সেইকেইটা মাধ্যমেৰে আপোনালোকে ঈশ্বৰ সেৱা পূৰ্ণাংগ কৰিব পাৰিব আপোনালোকৰ প্ৰথমটো হৈছে কপালত লোৱা ফুটটোৱে হৈছে আপোনালোকৰ স্বামী সেৱা জ্ঞান জড়িত দ্বিতীয়টো হৈছে এইকাৰণে উঠি অহা নৱপ্ৰজন্মক কৰিব লাগে ঈশ্বৰ সেৱা যে যিটো আপোনালোকে স্বামী আয়ুস কিমান আগবঢ়াব পাৰে সেন্দুৰৰ ফুটটো ল'বলৈ আপোনালোকে দেখিব ধুনীয়াকৈ দিয়া মাদকতাই
আপোনালোকক কিমান খাত্ৰিকতা গুণ আহৰণ কৰিব পাৰে। দেৱহতী নামটো এনেই পোৱা নাই, যি গুণে পৰিপূৰ্ণ, যেনে নাম তেনে কাম। এই দেৱহতীৰ ইমান সাধনাশীল আছিলে যে এজন সৎপুত্ৰ পাবলৈ 1000 বছৰ সাধনা কৰিছে। 1000 বছৰ সাধনাৰ বলত যদি কপিল হয়, আপোনালোকে 7 মাহ সাধনা, আপোনালোকে 9 মাহ সাধনা কৰিব নোৱাৰিব। কিয়? সেইকাৰণে সাধু সংগলৈ আহিব লাগিব। ভাল বস্তু খুৱাই সন্তানক ভাল মানুহ কৰিব নোৱাৰে। যতে ক খাই ততে ক খিনাই। এইকাৰণে দেৱহতীয়ে যেনেধৰণে 1000 বছৰ সাধনা কৰি কি হ'ল, 9 গৰাকী কন্যা সন্তানৰ পাছত কপিল ৰূপে জন্ম পালে। সেইগৰাকী দেৱহতীয়ে আপোনালোক হ'ব লাগিব, যি স্বামীৰ হাত বচন কেতিয়াও অমান্য কৰা নাছিলে। গতিকে মই কৈ থৈ যাওঁ যে আপোনালোকৰ ঈশ্বৰ সাধনা কেনেকে হ'ব, যে কপালত লোৱা প্ৰথম ফুটটোৱে আপোনালোকৰ স্বামী সেৱা বুজায়, দ্বিতীয় ফুটটোৱে ব্ৰহ্মৰন্ধিত লোৱা। আমাৰ বহু মানুহে এতিয়াও ভ্ৰান্ত ধাৰণা আছে, বোলে চকু মেল খালে বুলি মৃত্যুৰ সময়ত চকু দি জীৱ গ'ল, মুখ মেল খালে বুলি মুখেদি জীৱ গ'ল। এইটো হৈছে ভ্ৰান্ত ধাৰণা। জীৱ প্ৰৱেশ হয় ব্ৰহ্মৰন্ধিৰ পৰা, আৰু জীৱ বাহিৰ হয় এই ব্ৰহ্মৰন্ধিৰ পৰা। ই হৈছে কোমল অংশ, ইয়াক সদায় আৱৰতাত থাকিব লাগে। গতিকে ঈশ্বৰ সেৱাটো ক'ত বুজায়? এই ব্ৰহ্মৰন্ধিলৈকে যেতিয়া স্পৰ্শ কৰিব, তেতিয়া আপোনালোকৰ ঈশ্বৰ সেৱা পূৰ্ণাংগ হয়। ঈশ্বৰ সেৱাটো ভৰিচৰণ কেনেকুৱা? ৰঙা বুলি কয়। এইকাৰণে সেন্দুৰ ৰং কি? ৰঙা। গতিকে এই কপাত লোৱা ফুটটোৱে হওক, শিৰত লোৱা ফুটটোৱে হওক, আপোনালোকে কেতিয়াও দাই সাৰি পেলাই ল'ব নালাগে। এটা ফুটৰ মূল্যৰ বাবে কি হৈছিলে? বালিক সেইদিনাখনেই ৰামচন্দ্ৰই বধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰাৰ কপালৰ ফুটটোৰ মূল্য ৰাখি পেলাই সেইদিনাখন বালিক বধ নকৰিলে। যোনদিনাখন তাৰা গা ধুবলৈ গৈছে, সেই সুযোগকণ লৈ পেলাই ৰামচন্দ্ৰে বালিক বধ কৰিছে। এদিন যদি ফুটৰ মূল্যৰ বাবে, এদিন যদি বালিৰ আয়ুস বাঢ়িব পাৰে, আপোনালোকে লৈ থোৱা ফুটটোৰ কাৰণে স্বামী আয়ুস নেবাঢ়িব কিয়? সেই ফুটৰ মূল্য কি বুজিছিলে? সেই ফুটৰ মূল্য বুজি পাইছিলে সীতায়ে। যোনদিনাখন হনুমন্তে আহাৰ বিচাৰি পলম হোৱাৰ কাৰণে সীতাক ক'লে, আই তুমি ইমান পলম কৰিছা, বোলে মই গা ধুই আহি স্নান নকৰাকে তোমাক মই আহাৰ কেনেকৈ দিওঁ? কৈছে তুমি গা ধুই আহি ফুট লৈ আহি মোক আহাৰ দিয়া নেকি? বোলে ফুট কিয় লোৱা? বোলে মই ফুট ল'লে তোমাৰ ৰামচন্দ্ৰৰ আয়ুস বাঢ়িব। তেতিয়া হনুমানে ভাবিলে, মোৰ ৰামচন্দ্ৰৰ যদি সীতায়ে এটা সামান্য ফুট লওঁতে যদি আয়ুস বাঢ়ে, তেনেহ'লে মই গোটেই সেন্দুৰটোকে ধৰি লওঁ। এইকাৰণে কয়, বান্দৰে কি সেন্দুৰৰ মূল্য বুজিব। এইবোৰ দৰ্শন আছে, এই বিজ্ঞান জড়িত হৈ আছে। পাৰাত সেন্দুৰত কি থাকে? পাৰা মিক্স থাকে। আপোনালোকে যিমান আঁতৰত ধুনীয়াকৈ ল'ব, ইয়াক কিমান ব্লাড চাৰ্কুলেশ্যনটোত সহায়ত আপোনালোকক সহায় কৰিব। আপুনি 10 বছৰ আগত, 20 বছৰ আগত আমাৰ মা দেউতাহঁতৰ সংস্কাৰ বেলেগ আছিল। এতিয়া নৱসকলে কি কয়? বিয়া দিনাখনো ফুটৰ মূল্যটো নৰখায়, ল'লেই এলাৰ্জি উঠে বুলি কয়। আৰু মানুহে কি কৰে? কাপোৰযোৰ পিন্ধে যদি ক'লা, ফুটটোও ক'লা। কাপোৰযোৰ পিন্ধে যদি বগা, ফুটটো বগা। কাপোৰযোৰ পিন্ধে যদি নীলা, ফুটটো নীলা। এই সংস্কৃতি কেৱল আমাৰ অসমতে হেৰাইছে।
বাহিৰৰ ৰাজ্যবোৰত চাব, যোনে য'ত বিদেশত নাথাকক কিয় চলন্ত ৰেলত তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰিব লাগে। কিন্তু আমাৰ কি কৰে, ষ্টেটত সোমাল কি নোসোমাল সাহস হৈ লেকাম লগাব নোৱাৰা অৱস্থা হৈছে। মই কৈ থৈ যাওঁ, আপোনালোকৰ উৰণিৰ কাৰণে, আপোনালোকৰ সংস্কাৰৰ কাৰণে আপোনালোকৰ স্বামীজনৰ অনেক আয়ুস বাঢ়ি যাব পাৰে। স্বামী এখন উৰণিৰ মূল্য ক'ত কোনে দিছিলে? গুৰুজনাৰ দিনত ৰাধিকাই দিছিলে। যেতিয়া টেম্বুৱতী বান্ধটো ব্ৰহ্মপুত্ৰে বান্ধে ভাঙি আছিলে, তেতিয়া কি কৰিছিলে? সেই বান্ধটো ভাঙিবলৈ বন্ধ কৰিবলৈ এগৰাকী সতীৰ প্ৰয়োজন হৈছিলে। আৰু এই সতী তেতিয়া বিচাৰি হাহাকাৰ হৈছিলে। কিন্তু এগৰাকী আইৰ সান্নিধ্যত সেই ব্ৰহ্মপুত্ৰে ভাঙি থকা বান্ধটো এদিন কি কৰিছিলে? ব্ৰহ্মপুত্ৰে ভাঙি থকা বান্ধটো ভেটা দিবলৈ সাহস কৰিছিলে। কিয়? যে স্বামী ভক্তিৰ সংস্কাৰৰ কাৰণে, এই সংস্কাৰৰ কাৰণে এদিন কি কৰিছিলে? গুৰুজনে মানুহ গোটালে, গঞা মানুহ গোটালে। গোটাওঁতে তেতিয়া প্ৰথম এটা পলত পানী আনিবলৈ গৈছে। এই কাঁহী বাতি এইবোৰত পল, মাছ ধৰা পলত। আৰু এই পলটোত প্ৰথম পানী আনোতে কি হৈছিলে? 4 আঙুল পানী কমি আহিছিলে। অলৌকিকৰ পৰা লৌকিক কৰিব পৰা ব্যৱস্থা আপোনালোকৰ উৰণিখনৰ গাত থাকে। আজি 60 বছৰ, আজি 20 বছৰ আগৰ আইসকলৰ লক্ষ্য কৰক, প্ৰায় আইসকলৰ গাত উৰণিখন আছে। আৰু 10 বছৰ পাছৰ পৰা চাওক, আইসকলে সেই বস্তুটো নাইকিয়া হৈ হৈ গৈছে। গতিকে এই আইগৰাকীৰ প্ৰথম পানী 4 আঙুল কমি অনাৰ কাৰণটো গুৰুজনে এদিন সুধিছিলে। আৰু দ্বিতীয়বাৰ আনোতে কি হৈছিলে? 4 আঙুল পানী বাঢ়ি আহিছিলে। বাঢ়ি অহাৰ কাৰণে গুৰুজনাই সুধিলে, ৰাধিকা, মই গম পালো তোমাৰ প্ৰথম 4 আঙুল যে পানী কমি থকাৰ কাৰণটো তুমি মোক জনাব পাৰিবা নেকি? বোলে গুৰুদেৱ, জীৱনত মোৰ এটাই ভুল হৈছে, এই ভুলটো মই আপোনাক ক'ব পাৰিম, যিটো ভুল মোৰ আজিও মনত খুন্দিয়ে থাকে। বোলে কি? বোলে এটাই মোৰ ভুল হৈছিল। কোনদিনা জানে? বোলে মোৰ ভনী জোঁৱাই অহাৰ দিনাখন, যিহেতু মই স্বামীক দেৱতা হিচাপে পালন কৰোঁ, মই স্বামীজনে খোৱা কাঁহীখনত কেতিয়াও মই বেলেগক আহাৰ প্ৰদান কৰা নাছিলোঁ। আৰু যেতিয়া মোৰ ভনী জোঁৱাই অহাৰ কাৰণে মই এখন কলপাত কাটিবলৈ এখন কটাৰী লদি মাৰি দিছিলোঁ। আৰু কটাৰীখন লদি মাৰি দিওঁতে কি হৈছিলে? মোৰ শিৰত থকা উৰণিখন পৰি যোৱাৰ কাৰণে মই ভনী জোঁৱাইৰ লগত মোৰ সন্মুখী হৈছিল। এইটো এটা অপৰাধ বুলি মোৰ মনে কয়। এইকাৰণে এখন উৰণিৰ পৰি যোৱাৰ বাবদ আপোনালোকৰ কিমান এটা অপৰাধ হ'ব পাৰে জানো। গতিকে আইসকলক মই সময় কম থকাৰ কাৰণে দোহাই থৈ গৈছোঁ যে এতিয়াও সমাজে কি কৰিছে? আপোনালোকৰ আইসকলক বাহিৰে বাহিৰে ৰখাইছে। কিন্তু গুৰুজনাই কলম ধৰিছে, যিগৰাকী আই স্নান খাই সমাজ চলি আছে, যিগৰাকী আই ৰন্ধন প্ৰকৰণ খাই ঘৰ চলি আছে, সেইগৰাকী আইকে যদি মই ভাগৱতৰ পৰা বাহিৰত ৰখাওঁ, সেইগৰাকী আইকে যদি মই সত্ৰ নামঘৰৰ পৰা বাহিৰত ৰখাওঁ, সমাজ কেনেকৈ চলিব? সমাজ ঘৰ কেনেকৈ চলিব? এইকাৰণে আপোনালোকৰ আই হাততে গোটেই লক্ষীক বন্দী কৰি ৰাখিব পৰা ক্ষমতা আপোনালোকৰ আছে। কিয়? এদিন লক্ষীয়ে ভগৱন্তক কৈছে, এই স্বামী, মই কোনগৰাকী আয়ে মোক চাদৰ আচলত বান্ধিব পাৰে জানা? শুনা না ৰায়ণ স্বামী বিনে চিৰিয়াৰ নাহিকে দে
স্বৰূপে গঢ়িলো মই ইটো সত্য কথা, স্বামীৰ চৰণ সেৱা স্বভাৱ যাহাৰ, সিটো সুলক্ষণী নাৰী জানিবা আমাৰ। যিগৰাকী আয়ে যিমান হাত পচন্দ যিমান বাদ বিতণ্ড লাগিলেও স্বামী সেৱাৰ পৰা আঁতৰি নাযায়, সেইগৰাকী আইহে লক্ষী বন্দী কৰি ৰাখিব পাৰে। সেইকাৰণে কি হৈছে, আজিকালি আগৰ 20 বছৰ আগৰ স্বামী স্ত্ৰীৰ সম্বন্ধটো বেলেগ আছিল, তাত ভক্তি বেলেগ আছিল। এতিয়া কি হয়, এতিয়া স্বামীক মৰমতে তুমি তামা বুলি কয়। আগতে আপোনা আপুনিৰ পৰা আহি আহি তুমি তামালে হ'ল। তুমি তামাৰ পৰা গৈ গৈ মৰমতে এটা মাতিয়া নাম দি ললে। তাৰ কাৰণে কি হৈছে, হোমৰ ওচৰৰ পৰাও বিয়া দুগুণে ভাঙিবলগীয়া হৈছে। এই সংস্কাৰ যেতিয়ালৈকে নাথাকিব, এইকাৰণে লক্ষীয়ে কৈছে, হে স্বামী, যে যিগৰাকী আয়ে স্বামী ভক্তিত গদগদ হৈ থাকে, স্বামী ভক্তিত আপোনালোক অটল থাকক। বেমাৰী স্বামীক বিচনাত পেলাই ভাগৱত নুশুনিলেও আপোনালোকক ঈশ্বৰে কৃপা কৰিব। স্বামীৰ বাক্য উলংঘাৰ কৰাৰ কাৰণে কি হৈছিলে, সীতাক চিন নিদিলে ৰামে, বোলে মোৰ অবিহনে তুমি এই চিনৰ বাহিৰ নহবা। কি হ'ল, মায়াত বিভূত গৈ ৰাৱণৰ হাতত হৰণ হবলগীয়া হ'ল। পাৰ্বতী খিবই গলে যে দেউতাই ঘৰলৈ তুমি যাব নালাগে। স্বামীৰ বাক্য নমনাৰ কাৰণে কি হ'ল, গৈ দক্ষৰ ঘৰত গৈ নিজৰ পিতৃ ঘৰত গৈ যাবলগীয়া হ'ল। স্বামীৰ বাক্য পালন কৰক, স্বামীক সেৱাত ব্ৰতী থাকক। গান্ধাৰীৰ নিচিনাকে আপোনালোকে স্বামীৰ ভক্তিত গদগদ হওক। এদিন কৃষ্ণৰ লগত তৰ্ক কৰিছে, এই কৃষ্ণ তই শুন, বোলে পেহিকী, তোৰ চকান্তৰ কাৰণে মোৰ 100 পুত্ৰ গ'ল। তোৰ চকান্তৰ কাৰণে মোৰ হস্তিনাপুৰ আজি ধ্বংস হৈ গ'ল। মই তোক এটা কথা কৈ যাওঁ শুন, মই যদি স্বামীৰ ভক্তিত গদগদ হৈ আছো, তেনেহ'লে তই জানিবি, যেনেকৈ মোৰ হস্তিনাপুৰ ধ্বংস হ'ল, এদিন তোৰো দ্বাৰকা নগৰী ধ্বংস হ'ব। কি হ'ল, কৃষ্ণ গ'ল কি নগ'ল, দ্বাৰকা নগৰী আজিও সাগৰত ডুব গৈ আছে। স্বয়ং কৃষ্ণই বাস কৰা জেগাও আজি দ্বাৰকা নগৰী সাগৰৰ তলত ডুব গৈ আছে। গতিকে মই হৰটোকে এই কাৰণে কৈছো যে আইসকলৰ হাতত পুৰা ক্ষমতা থাকে। এইকাৰণে কয়, তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জয়।